Hi friends, today discuss about what is grammar, how to learn grammar. Grammar to কি grammar to আমি কেনেকৈ শিকিব পাৰি এই বিষয়ে আজি আলোচনা কৰিম বলক ভিডিঅটো আৰম্ভ কৰোঁ। সো প্ৰথমতে আমি কি কৈছো যে grammar to হল যে যি পুথি পঢ়িলে কোনো এটা ভাষা শুদ্ধকৈ লিখিব বা পঢ়িব পাৰো তাক ব্যাকৰণ বুলি কোৱা হয়। সো ঠিক তেনেকুৱা ধৰণৰ আমি যদি ইংৰাজী ব্যাকৰণ কওঁ বা এছামিজ কওঁ বা হিন্দী কওঁ বা উর্দু কওঁ যিকোনো ল্যাঙ্গুয়েজৰ এটা গ্রামার থাকে। সো সব ল্যাঙ্গুয়েজৰে আমি এটা গ্রামার পাওঁ। সো গ্রামারটো এই কাৰণেই থাকে যে আমি সেই ল্যাঙ্গুয়েজটো সেই ভাষাটো যাতে আমি শুদ্ধকৈ ক'ব বা লিখিব পাৰো তাৰ কাৰণে আমি এই ব্যাকৰণটো লাগে। আমাৰ গ্রামার ইজ দ্য রুলস অ্যাবাউট হাউ টু স্পিক এন্ড রাইট ইন এ ল্যাঙ্গুয়েজ। গ্রামারটো হ'ল এনেকুৱা এটা রুলস যাৰ জৰিয়তে আমি কি শুদ্ধকৈ লিখিব পাৰো বা ক'ব পাৰো। সো নেক্সট আহিছো আমি English grammar. English grammar is the rules about how to speak and write in English language. So আমি ইংলিশ গ্রামারটো বুলিলে আমি অলরেডি কৈছো যে যি পুথি পঢ়িলে ইংৰাজী ভাষা শুদ্ধকৈ ক'ব বা লিখিব পাৰো তাক ইংৰাজী গ্রামার বুলি কোৱা হয়। সো ইংৰাজী গ্রামাৰৰ পিছতেই আমি গ্রামাৰত বেসিক্যালি যিকোনো এটা ল্যাঙ্গুয়েজ লিখিবলৈ হলে ফার্স্টত কি লাগিব আমাৰ বৰ্ণমালা লাগিব বা লেটাৰ্স লাগিব। সো এই লেটাৰ্স বিলাক হল আমাৰ ইংৰাজী ভাষাত 26টা লেটাৰ্স আছে, 26টা বৰ্ণমালা আছে। সো এই 26টা বৰ্ণমালাৰ ভিতৰত আমাৰ দুটা ভাগত ভাগ কৰিছে। যদি আমি চাওঁ দুটা ভাগত ভাগ কৰিছে, এটা হল ভাৱেল আৰু এটা কনসনেন্ট। ইয়াৰ উপৰিও আৰু এটা ভাগত ভাগ কৰিছে, সেইটো হল সেমি ভাৱেল। তো এইটো হল সেমি ভাৱেল। তো এই বৰ্ণমালাবিলাক যদি আমি চাব যাওঁ, ফাৰ্স্টত ভাৱেল বুলি কওঁ এ ই আই ও ইউ, এইকেইটা হল ভাৱেল। আকৌ কনসনেন্ট বিলাক কি আছিলে বি সি ডি এফ এটসেট্ৰা, হয়নে? তো নেক্সট যদি আমি চাওঁ সেমি ভাৱেলটো কি আছিলে ডব্লিউ আৰু ওয়াই, এই দুটা হল সেমি ভাৱেল। সো এই বৰ্ণমালা কেইটা যদি আমি অলপ ডেসক্ৰাইবলি চাওঁ তেতিয়াহ'লে দেখা পাম যে ভাৱেল বুলিলে কাক বোলে? ভাৱেল বুলিলে যি বৰ্ণ আন বৰ্ণৰ সহায় নোলোৱাকৈ উচ্চাৰিত হ'ব পাৰে তাক ভাৱেল বুলি কোৱা। যে যি বৰ্ণ আন বৰ্ণৰ সহায় নোলোৱাকৈ উচ্চাৰিত হ'ব পাৰে তাক ভাৱেল বুলি কোৱা। আকৌ কনসনেন্ট বুলি কোৱাৰ লগে লগে যি বৰ্ণ আন বৰ্ণৰ সহায় লৈ উচ্চাৰিত হয় তাক কনসনেন্ট বুলি কোৱা। সেমি ভাৱেল বুলি কোৱাৰ লগে লগে যে সেমি মানে হল আধা। এই সেমি ভাৱেল বিষয়ে পিছত আলোচনা কৰি আছো, ঠিক আছে? সো ভাৱেল কেইটা হল আমি এ ই আই ও ইউ, মানে এইকেইটা আমি উচ্চাৰণ কৰিতে চাওকচোন এ ই আই ও ইউ কোনো মানে আন বৰ্ণৰ সহায় ল'ব লগা নহয়। সেইকাৰণে কি হয় যে আমাৰ এই ভাৱেল কেইটা কি হয় আন বৰ্ণৰ সহায় নালাগে। কিন্তু কনসনেন্ট বিলাক চাওক বি বি বুলি কোৱাৰ লগে লগে আন বৰ্ণৰ সহায় লাগে। সাপোজ বি লগত এটা ই লাগে, ঠিক তেনেকৈ সি সিৰ লগতো ই লাগে, ডিৰ লগতো ই লাগে। এফ বুলি কোৱাৰ লগে লগে চাওকচোন এফৰ লগত এটা এ লাগে, আগত এ লাগে এফ। সো আমি যদি চাওঁ সেমি ভাৱেল ডব্লিউ আৰু ওয়াই, সেমি ভাৱেলটো হল আধা ভাৱেল। আধা ভাৱেলটো হল চাব আপুনি সেমি মানে আধা আমি গম পাওঁ। সো ডব্লিউ মানে হল ডাবল ইউ মানে হল ডব্লিউ। ইয়াতে কি আছে ওয়াই, ওয়াই মানে হল ও আই ওয়াই। তো ইয়াতে এইটো আধা ভাৱেল এইটো আধা ভাৱেল, দুটা ভাৱেল একলগ হয় আধা আধা একলগ হয় এটা সেমি ভাৱেল গঠন কৰা হয় বা এটা ভাৱেল গঠন কৰা হয় বা এটা লেটাৰ গঠন কৰা হয়, সেইটো কোৱা হয় সেমি ভাৱেল। সো নেক্সট আহিছো আমি ওয়ার্ডলৈ, ঠিক আছে? ওয়ার্ড বুলি কোৱাৰ লগে লগে আমাৰ যে ইয়াতে এটা বস্তু দেখা পাবা যে ওয়ার্ড কাক বোলে? ওয়ার্ডটো হল
যে এটা বা একাধিক বৰ্ণ এক বা একাধিক বৰ্ণ যোগ হৈ কোনো এটা অৰ্থ প্ৰকাশ কৰাকে শব্দ বুলি কোৱা হয় বা ৱৰ্ড বুলি কোৱা। সো এই ৱৰ্ড বিলাক কি এটা শব্দৰ হ'ব পাৰে বা তাতকে অধিক শব্দ হ'ব পাৰে। ফৰ এক্সাম্পল যদি আমি এক্সাম্পল চাওঁ, এটা শব্দৰ যদি আমি এটা এক্সাম্পল চাওঁ, ইয়াতে চাওঁ আই, আই মানে মই এটা ৱৰ্ড হ'ল, এটা শব্দ হ'ল। তো ঠিক তেনেকুৱা ধৰণৰ যদি কওঁ ইউ মানে তুমি, তোমালোক, তো ইউ এটা ৱৰ্ড হয়। সো ইয়াতে তিনিটা বৰ্ণমালা আছে, ইয়াতে এটা, তিনিটাও আমি কি কৰিব পাৰোঁ, এটা ৱৰ্ড বনাব পাৰোঁ বা এটা ৱৰ্ড বনাব পাৰোঁ। সো ৱৰ্ডটো হ'বলৈ হ'লে এটা শব্দত অৰ্থ লাগিব, সেই ৱৰ্ডটোত কেইবাটা বৰ্ণমালা একলগ হৈ সেইটো এটা অৰ্থ প্ৰকাশ কৰিব। তো নেক্সট আহিছোঁ আমি চেণ্টেন্স। চেণ্টেন্সটো কি? চেণ্টেন্সটো হ'ল এক বা একাধিক শব্দ লগ লাগি যি গঠন কৰে তাক বাক্য বা চেণ্টেন্স বুলি কোৱা। সো এক বা একাধিক কি হয় আমাৰ শব্দ লগ লাগি বা ৱৰ্ড লগ লাগি যি গঠন কৰা হয় তাক চেণ্টেন্স বুলি কোৱা হয় বা বাক্য বুলি কোৱা হয়। ফৰ এক্সাম্পল আমি কেতিয়াবা এটা শব্দৰে এটা ৱৰ্ডৰে কেতিয়াবা কেইটা চেণ্টেন্স গঠন কৰি দিব পাৰিম। কেনেকৈ পাৰিম যদি চাওঁ, কাউণ্ট, এটা ল'ৰা তাতে থিয় হৈ আছে, মই তাক ইচাৰা কৰি কৈছোঁ যে কাউণ্ট, তো ল'ৰাটো কি আহি যাব, ইয়াতে ল'ৰাটো বুজি পাব যে ইয়াতে আহিব লাগে। যদি ঠিক তেনেকুৱা ধৰণৰ কওঁ যে গ' মানে ইয়াতে এটা ল'ৰা থিয় হৈ আছে, তাক যদি কওঁ গ' মানে ই বুজি পাব যে বুজি যাব লাগে। সো এটা শব্দৰো আমি চেণ্টেন্স এটা গঠন কৰিব পাৰোঁ। ঠিক তেনেকুৱা ধৰণৰ আমি এটা বা তাতোধিক শব্দৰেও আমি চেণ্টেন্স গঠন কৰিব পাৰোঁ। এক্সাম্পল যদি আমি চাওঁ, ইউ কেন ডু ইট, ইয়াতে শব্দ আছে এটা, দুটা, তিনিটা, চাৰিটা শব্দ দি এটা বাক্য গঠন কৰিছোঁ। সো আজি এইখিনিত সমাপ্ত কৰিলোঁ আৰু মোৰ ভিডিঅ'খিনি চাই থাকিব। নেক্সট টাইম আৰু বহুত ধুনীয়াকৈ ভিডিঅ' আহিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।